নমস্কাৰ বন্ধুসকল, আপুনি চাবলৈ আৰম্ভ কৰিছে ষ্টাৰ টিউব আছাম। আজি এই ভিডিঅ'টোত আমি কথা পাতিম আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ নতুনকৈ সংযোজিত হোৱা এটি চৰিত্ৰ এএছআই মেডামৰ বিষয়ে। আমি এই ভিডিঅ'টোত কথা পাতিম বেহাৰবাৰী আউটপোষ্টত অহাৰ আগত এএছআই মেডামৰ আচল স্বৰূপ চিনাকি। বেহাৰবাৰী আউটপোষ্টত অহাৰ আগত এএছআই মেডামনো কোন আছিল তাৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনাক দিম। তেতিয়াহ'লে আপুনি শেষলৈ ভিডিঅ'টো চাব বুলি আশা ৰাখি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু গম পাব এএছআই মেডামৰ আচল কাহিনী। এএছআই মেডামৰ সম্পূৰ্ণ নাম হৈছে ঈশা উপাধ্যায় আৰু তেখেতক ঘৰত মাতে ঈশা তথা কাঞ্চি বুলি। এএছআই মেডামৰ জন্ম ঠাই হৈছে গুৱাহাটী আৰু তেখেতৰ জন্ম হৈছিল গুৱাহাটীত 2000 চনৰ 30 জুলাই তাৰিখে। সেয়েহে সেই হিচাপত আপুনি তেখেতৰ বয়সটো উলিয়াই ল'ব আৰু এই ভিডিঅ'টোৰ মাজতে আপুনি জনাব আপুনি এএছআই মেডামৰ চৰিত্ৰটো চাই বেহাৰবাৰীত কেনেকুৱা পায়। নতুনকৈ জনপ্ৰিয় হোৱা চৰিত্ৰ এএছআই মেডাম বেহাৰবাৰীত অহাৰ আগত তেখেতে ৰেঙনি চেনেলতে সম্প্ৰচাৰিত হোৱা একুকী পোহৰ নামৰ চিৰিয়েলখনতো কাম কৰিছে আৰু তাৰ আগতে তেখেত বহুতো মিউজিক ভিডিঅ'ত কাম কৰিছে। তেখেতৰ প্ৰফেশ্যন এক্টিং আৰু মডেলিং। তেখেতৰ লগন বুলি নতুনকৈ এখন ধাৰাবাহিক আহিব বুলিও আমি কিছু তথ্য গম পাইছোঁ। তেখেতৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে ক'ব গ'লে তেখেত বৰ্তমান ছিংগেল আছে বুলি আমি জানিব পাৰিছোঁ আৰু ৰেঙনিৰে এটি জ্যোতি নামৰ চৰিত্ৰত তেওঁক অভিনয় কৰিছে বুলিও আমি কিছু তথ্য পাইছোঁ। আগলৈও এনেকুৱা সম্পূৰ্ণ ডিটেইলছ লৈ আহিম বহুতো কলা কৌশলীৰে। ধন্যবাদ আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।